নমস্কাৰ। আজি আপোনালোকলৈ আগবঢ়াইছোঁ নৰসিংহৰ ৰসৰ লগত মাছৰ জোল। নৰসিংহ গছৰ উপকাৰিতাটো আপোনালোক সকলোৱে জানেই। মই বাৰীৰ পৰা ডাল কেইটামান ছিঙি আনিলোঁ, আনি পেলাই ধুনীয়াকৈ ধুই পখালি পিচিবৰ বাবে ৰেডি কৰি ল'লোঁ। আনপিনে আছে মাছ, গৰৈ মাছ, কাঠ মাছ বুলিও কোৱা হয়। নৰসিংহ ৰসৰ লগত কাঠ মাছটো বেছি উপযোগী হৈ উঠে। বেলেগ মাছতো হ'ব পাৰে, কিন্তু কাঠ মাছটো বেছি উপযোগী হয়। ইপিনে মই ষ্ট'ভত কেৰাহীখন গৰম হ'বলৈ দি হয় মানে মই ইপিনে সৰু আৰু পিঁয়াজৰ এটা পেষ্টটো পেষ্টটো ৰেডি হৈ গৈছে। এতিয়া মই গৰম তেলখিনিত মাছখিনি দি ধুনীয়াকৈ ভাজি আছোঁ। ভাজি থাকোঁতেই মই আনপিনে নৰসিংহৰ ৰসখিনি উলিয়াই ৰেডি কৰি লৈছোঁ। এয়া মোৰ ফ্ৰাই কৰি আছে মাছখিনি। এতিয়া সেই মাছৰ তেলখিনিতে মই ৰেডি কৰি ৰখা পেষ্টটো দি দিছোঁ। ৰঙচুৱাকৈ অকণমান ভাজি লৈ তাতে মই নৰসিংহৰ ৰসখিনি দি দিছোঁ। দিয়াৰ পিছত মই তাতে নিমখ হালধি পৰিমাণ অনুসৰি দি ঢাকি দিলোঁ উতল আহিবলৈ। আকৌ চালোঁ যেতিয়া উতল আহি আছে, চাই থাকোঁ। উতল আহোঁতে যেতিয়া কালাৰ চেঞ্জ কৰিছে, তেতিয়া মই তাতে মাছখিনি দি দিছোঁ। দিয়াৰ পিছত জালুকৰ গুড়ি দি আকৌ সুন্দৰকৈ উতল আহিবৰ বাবে ঢাকি দিলোঁ। চাওকচোন মোৰ মাছৰ জোলখিনি ইমান সুন্দৰকৈ ৰেডি হৈছে, খাবলৈ বহুত বেছি তৃপ্তিদায়ক হৈছিল।